কোনটোত টাকা তুমি যাও না তুমি যাওচোন তুমি কি করছিলি কি করছিলা হয় আমার মানে এই দুজনী ছোৱালী বাহিৰত আৰু এজনী আছে ব্যক্তিগত সম্পৰ্ক ইহঁতৰ মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কিন্তু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কেইজনৰ লগত থাকে একজনৰ লগতে থাকে তিনিজনী ছোৱালীৰ লগত মানে লিলিমাই এইজন ল'ৰা মুছলিম ল'ৰা আৰু ইহঁতে মানে জনগোষ্ঠীয় ছোৱালী সম্প্ৰদায় বড়ো সম্প্ৰদায়ৰ হয় তিনিজনীকে ছোৱালী মানে ইমান দিনে ধৰি ইহঁতৰ ব্যক্তিগত সম্পৰ্কৰ মানে ভিডিঅ' ফটোবিলাক নেটত এৰি দিম বুলি ব্লেকমেইল কৰি এনেকৈ ৰুমত লৈ আহে যদি শাৰীৰিক সম্পৰ্ক স্থাপন নকৰে তেতিয়াহ'লে মানে নেটত এৰি দিব এনেকৈ আজি ভয় ভাবুকি দেখুৱাই এজনী ছোৱালী কেইজনী ছোৱালী ৰুমৰ ভিতৰতে আমি হাতৰিতে ধৰিছোঁ এতিয়া বাকী এইখিনি আমি কৈছোঁ আমি যি কৰিব লাগে ছোৱালীজনীতো বচালোঁ আজি ৰেপ কৰাৰ নিচিনা অৱস্থা ৰুমৰ ভিতৰত আমি বাকীখিনি আপুনি ফুটেজ আপোনালোকে দেখিছেই এতিয়া কথা এইটোৱে আমি আমাৰ কাম কৰিলোঁ বাকী অসমবাসী ৰাইজৰ কৰিছোঁ এই ল'ৰাজনকে কালপিতজনৰ ওপৰত কি কৰিব থাকে একবাৰ ইনষ্টাগ্ৰামত দিয়ে আপলোড কৰি কিনে বেয়া বেয়া ফটোবিলাক দিব খোজে আৰু বাইদেউ দাদা সিহঁতক ফোন মাৰি মাৰি ডিষ্টাৰ্ব দি থাকে আৰু এটা ছোৱালী আছে তাকো হেংগাই কৰি আছে বিচাৰা মৰিব ওলাইছিল আমাৰ লগতো ইমান কাজিয়াও লাগিছে হলেও আমি তাক নাম্বাৰটো বিচাৰি নাপালো তাকো আনিব খুজিছিলো আমি তাক সাজা দিম কৈ কিনে তাক সাজা দিবাই লাগে কেলে মানে বহুত বেয়া কাম কৰি আছে আৰু সিনা আমাক ঠকাই কিনে